হাই গাইজ, ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ সকলো ভালে আছে। মোৰো ভালে। মই লিপিকা অন্য এটি ভিডিঅ'ত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু এতিয়া যিহেতু পিছফালৰ পৰা মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ, আৰু এতিয়া আবেলি সময় মই মানে এফালে খোজকাঢ়ি গৈ আছোঁ, মানে ভাইটিক মাতিবলৈ গৈছোঁ। আৰু আপোনালোকে চাই দিব ভিডিঅ'টো শেষলৈ। মই এতিয়া গৈ আছোঁ, ইয়াত ভাইটিহঁতে খেলিবলৈ গৈছে, সেই তাকে মাতিবলৈ গৈ আছোঁ। আৰু এইটো আমাৰ নামঘৰটো। আৰু ৱাটাৰ ছাপ্লাই মানে পানী আহিবৰ কাৰণে একদম ইয়ালৈকে পাইপ চাইপ ফিটিং কৰি হ'ল। আমাৰ পথাৰখন আৰু মানে এই ৰাস্তাটো জব কাৰ্ডে মানে জব কাৰ্ড আহিছিলে, সেইকাৰণে বনালে। এতিয়া মানে বহল হ'ল, আগতে বহুত ঠেক আছিলে। আৰু আমি এইফালে এতিয়া গছৰ দিওঁগৈ। আৰু ইয়াত ভাইটিহঁতে মানে ক্ৰিকেট খেলিবৰ কাৰণে জেগা ঠিক কৰিবলৈ আহিছে। আৰু মানে বিশেষ একো কণ্টেণ্ট নাই, সেইকাৰণে আৰু এতিয়া আহিছোঁ যে আবেলি সময়ত, সেই তাকে অকণমান ভিডিঅ' কৰিলোঁ। আৰু মানে খেতি চেতি শেষ হৈ আছে, তাৰপৰা মানে ল'ৰাবোৰে ক্ৰিকেট খেলিব আৰম্ভ কৰি দিয়ে। চাফ চিকুণ কৰিছে, এটা একেবাৰে চাই আছে। এইবিলাক কোলামা হাই কৰি দে, আৰু বগাকে হাই কৰি আকৌ এইফালে পূৰা বেট বল মানে খেলিয়ে আছে। এটা মাৰি দে, এতিয়া এনেই খেলি আছে। আৰু তাৰপৰা ঠিক কৰি মেলি ভালকৈ খেলিব। সিহঁতি প্ৰেক্টিচ হৈ আছে। আৰু এয়া মানে গৰুবোৰ আহিলে লাহেকৈ ঘৰলৈ, আৰু মানে কেতিয়াবা আনিবলৈ যাব লাগে, কেতিয়াবা নাহে। এতিয়া মানে গৰুবোৰ হৈছে মানে অকল আলিতে থাকিব, আৰু গাড়ী চাৰি আহিলে মানে আৰু দিগদাৰ হৈ যায়। আৰু মানুহবোৰে গৰু নানে, সেইকাৰণে মানুহবোৰে চবেই বিচাৰি মেলি আনিব লাগে। আৰু মানে কেতিয়াবা কি হয়, ইমানেই কুঁৱলী পৰি থাকে, গাড়ীবোৰ মানে চলালেও অকণ দিগদাৰ হৈ যায়। কেতিয়াবা কুঁৱলীত দেখা নাপায় যে, তেতিয়া মানে খুন্দিয়াই দিয়ে। সেইকাৰণে মানুহে মানে আনিবগৈ লাগে। আৰু এতিয়া মই ঘৰলৈ গৈ আছোঁ। আৰু মানে এয়া হৈছে উৰহি, বগা উৰহি, আৰু এইবোৰ হৈছে কটাই দিব আমাৰ। এইবোৰ মানে ভণ্টি মানে দিবৰ কাৰণে চিঙি থোৱা হৈছে। মানে লগৰ এজনী মাহীয়েক যাব আৰু ভনীয়েক যাব। মানে মোৰ লগৰো হয়, ভণ্টিও লগৰ হয়। মানে যিহেতু ভণ্টি ডিব্ৰুগড়ত থাকে যে, তাই প্ৰেক্টিকেলৰ কাৰণে গৈছে নাৰ্ছৰ, আৰু মানে যাবৰ কাৰণে সেই হাততে দি পঠিয়াব কৈছে মাহীয়েকৰ। সেইকাৰণে এতিয়া এইবোৰ চিঙি থোৱা হৈছে। আৰু মানে সেয়াত বহুত বস্তুবোৰ দাম হয়, আৰু ঘৰতে যিহেতু লাগিছে সেইকাৰণে দি পঠিয়াম। আৰু এয়া কাচকল দি পঠিয়াব লাগিব। আৰু এয়া এইটো হৈছে অমিতা, আৰু এইবোৰ চব ঘৰতে লগা হয়। আৰু আগত দেখিছিলে যে কটাৰী দুবা মাহ আৰু মানে মেকুৰী মাহ, এইবোৰ ঘৰতে লগা হয়। কথা এটা মানে মই মানে ঘৰতে থাকোঁ যে, সেইকাৰণে মানে ইটো স্পৰ্টিং পিন্ধো আৰু সিটো স্পৰ্টিং পিন্ধো, মানে একেটাকে পিন্ধি থকা হয়। আৰু মানে ভিডিঅ' বনালেও মানে একেটাকে দেখা হয়। আৰু মানে আপোনালোকে মানে ক'ব ইজনীয়ে মানে কি একেটা স্পৰ্টিং পিন্ধি আছে বুলি, সেইবুলি নাহাঁহিব। আৰু মানে যিহেতু ঘৰতে থাকোঁ ন, সেইকাৰণে ঘৰত থাকোঁ যদি আৰু বেলেগ নতুননো কি পিন্ধি থাকিম, সেইকাৰণে ইটো সিটো একেটাকে দুইটা স্পৰ্টিং পিন্ধি থাকোঁ। আৰু আপোনালোকে মানে দেখি মানে ইগন'ৰ নকৰিব। যদি ভিডিঅ'টো চাই ভাল পায়, লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব একেবাৰে। আৰু আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। আকৌ অন্য এটা ভিডিঅ'ত অতি সোনকালে লগ পাম আপোনালোকক। আজিলৈ বাই বাই।